মৰমবিহীন, দায়িত্ব কৰ্তব্যবিহীন লোক সকলোৰে অপ্ৰিয় হয়। সেই বুলিয়ে সকলোৰে প্ৰিয়পাত্ৰ হ'বৰ বাবেহে যে মৰম, দায়িত্ব, কৰ্তব্য পালন কৰিব লাগিব তেনে নহয়। মানৱীয়তাৰ খাতিৰত নাইবা নিজৰ দায়িত্ব বুলি ভাবিও কিছুমান কাম কৰাটো অতি প্ৰয়োজনীয়। মানুহৰ জীৱন খন্তেকীয়া। খন্তেকীয়া জীৱনত একো কৰিব নোৱাৰিলেও অন্ততঃ আপোনাৰ সান্নিধ্যই কাৰোবাৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিব। কৰ্মব্যস্ততা মানুহৰ জীৱনেই। কৰ্মব্যস্ততাৰ এনে অজুহাত দেখুওৱাটো ভুল যে আপোনাৰ অকণমান সময় কাৰোবাৰ বিপদৰ সময়ত খৰচ কৰিব নোৱাৰিব। যিসকল আপোনাৰ আপোন, যিসকলে আপোনাক ভৰসা কৰি চলি আহিছে, যিসকলৰ আপোনাক লৈ সন্মান জড়িত হৈ আছে, সেইসকলৰ সেই সন্মান বৰ্তাই ৰখাটো আপোনাৰেই দায়িত্ব আৰু কৰ্তব্য। নহ'লে জীৱশ্ৰেষ্ঠ হোৱাৰ অৰ্থই বা ক'ত?